Breathe me in and let me go. Sink to your heart to find you. Open up your eyes till you're blinded by the lies, so you can see what. তো হেল্ল গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ গেম প্লেটো আৰম্ভ হয় ৰজগৰ পৰা ডুঅ' ভাৰ্চেছ স্কট। তো গেম প্লেটো আৰম্ভ কৰাৰ আগতে আকৌ এটা কথা কৈ লওঁ। তো গেম প্লেটো ৰেকৰ্ড কৰোঁতে মই চাগে মাইকত ছেটিংটো দিয়া আছিল। তো মাইকৰ অকল মোৰ কথাখিনিহে ৰেকৰ্ড হ'ল, মানে গুলিৰ চাউণ্ড, এনিমি ফুটপ্ৰিণ্ট, গাড়ী চাউণ্ড একো ৰেকৰ্ড নহ'ল, অনলি ভিডিঅ'টোহে ৰেকৰ্ড হ'ল। তো তাৰ বাবে মই কৈ থাকিম, ক'ত কি হৈছে, ক'ত গৈছিলোঁ কৈ থাকিম। তো বাকীখিনি আপোনালোকে এডজাষ্ট কৰি ল'ব, উপায় নাই আৰু। তো ইয়াত মোৰ লগৰজনে দুজনৰ লগত লাগি আছিল। তো দুজনৰ লগত লাগোঁতে সি নক হ'ল। তো এই দুজনে আছিল বৰ্তমান। তাৰপিছত তাৰ বাকী দুটা আছিলে বেলেগ চাইডে। তো এইখিনি সময়তে এটা বটে মোৰ লগৰজনক ডেমেজ দি আছিল। তো আৰু দুটামান যদি গলি খালে হয়, মোৰ লগৰজনৰ বট ভাই হেক কৰি দিলে হয়। তো প্ৰথম বট ভাইক হেক কৰিলোঁ, তাৰপিছত লগৰজনক ৰিভাইভ দিলোঁ। ৰিভাইভ দি কেনে তো আমি অলপমান ঘূৰোঁতে বাকী দুজনকো দেখা পালোঁ। তো এজনে ৰোড ক্ৰছ কৰিছিল। তো ইয়াৰ পিছতে আকৌ এজন তাৰ ওচৰলৈ আহে। কৈ নহয় কিয় আহি বাচ্ছা। তো এনেকুৱাই বাচিছোঁ ইয়াত যেনে তেনে। তো ৰজকৰ এইখিনিতে শেষ হয়। তো লাষ্টত এটা বট আছিল, সেইটো বটটো। তো বটটোক কিল কৰি আমি ইয়াৰ পৰা ৰজকৰ পৰা ওলাই দিওঁ। তো ইয়াৰ পিছতে টিমমেটে কয় এপাৰ্টমেণ্ট ফালৰ পৰা ঘূৰিকৈ যাওঁ। তো বাকী এপাৰ্টমেণ্টত চাওক কি হয়। তো এইখিনি সময়তে টিমমেট মই নিজেও কওঁ যে আছে এনিমি আছে, লগতে গাড়ীও ৰখি আছে। তো চাওক তাৰপিছৰখিনি ওপৰলৈ আহি দেখোঁ যে ওপৰলৈ আহি চাওঁ যে মানে চাউণ্ডটো আহিছে আগৰ এপাৰ্টমেণ্টৰ পৰা। তো এপাৰ্টমেণ্টটো মই ৰাজ কৰিবলৈ ওলাই গ'লোঁ। তাৰপিছত সোমাই আহি শুনো যে শব্দ শুনো যে তলৰ ফালৰ পৰা আহিছে। তো তলত দেখিলোঁ, এটাক মাৰিলোঁ, এটাক নক কৰিলোঁ। তাৰপিছত বাকী দুজনো আহিব। তো চাওক বাকীখিনি। তো এটা নক হোৱাৰ পিছত মই টিমমেটক কওঁ যে এইখিনি জেগাতে আছে এনিমিটো, আৰু সি গৈ ফাৰ্ষ্ট ফ্ল'ৰত ওপৰত লেফ্ট ৰাইট ঘূৰি ফুৰে। তো ইয়াত অলপ গণ্ডগোল কৰি থাকে সি। তো সেই একো নহয়। তাৰপিছত মোৰ এই বাকী দুটা আহে। তো বাকী দুটা নক কৰাৰ পিছতে যিটো এটা চিঞৰ মাৰোঁ ডেমেজ বুলি। তো লগৰজনে যাব খোজে, কিন্তু মাতিলোঁ যে ৰিভাইভ কৰি সিহঁতেও ৰিভাইভ কৰিব। চ' মোক ৰিভাইভটো কৰি লওঁ। তো ৰিভাইভটো কৰে, টিমমেটে কথাও শুনে। তো তাৰ বাবে ধন্যবাদ। তো ইয়াত মই ৰিভাইভ হৈ যাওঁ। তো বাকীখিনি চাওক। মোৰ টিমমেটে অকল ডেমেজ হৈ আছে, যা বিন্দাছ মাৰি দিয়ে। তো মোৰ টিমমেটে নক হৈ তাক লগালগ শেষো কৰি দিয়ে। তো ইয়াৰ পিছতে উপায় নাই, মইতো হেল্থ লৈ আছিলোঁ। তো এইখিনি চাওক। তো এইখিনি জেগাত বম কুক কৰিব খোজে সি। তো অলৰেডি বমটো দলিয়াও দিয়ে। তো সেইকাৰণে মই বমটোৰ কাৰণে অলপমান ছাইডত আহোঁ। তো ইয়াৰ পিছতে তো স্কট খতম। কিন্তু লগৰজনৰ বাবেহে বেয়া লাগিল। তো লগৰজনে মোক ৰিভাইভটো কৰি জীৱনটো দিয়ালে। তো তাৰ বাবে ধন্যবাদ। তো এপাৰ্টমেণ্ট হেক কৰি এপাৰ্টমেণ্টত চালোঁ এনিমি কোনো নাই। তো তাৰ পৰা মই অকলে গাড়ীখন লৈ আগেদি ওলাই গ'লোঁ। তো ইয়াত আহি পাওঁতে এটা শব্দ মানে গুলিৰ চাউণ্ড শুনা পালোঁ। তো গুলিৰ চাউণ্ড শুনা পাই গাড়ীখন ৰখালোঁ। তো গুলিৰ চাউণ্ডটো অলপমান এই আগৰ পাথৰৰ পৰা আহিছিল। তো এইখিনি সময়ত আপোনালোকে দেখা পাইছেই চাগে। তো দুটা এনিমি বাইক লৈ মোক ৰাজ কৰিবলৈ আহিল। তো বাইকখিনি চাওক।
ইয়াৰ পিছত যিমান বম আছে গোটেইখিনি শেষ কৰিলোঁ বুলি ক'ব পাৰি ইয়াতে সিহঁতেও বম দিছিল ভাগ্যফালে মোৰ জেগাত বম নকৰিলে সিহঁতে মৌলি দিছিল তাৰপিছত ভাবিলোঁ ইয়াত থাকিলে লাভ নহ'ব কণ্টিনিউ বম আৰম্ভ হৈ গৈছিল বম ব্লাষ্ট তো ইয়াত থাকিলে ডেড হ'ব লাগিব তো তাৰ বাবে পিছফালে ফল বেক কৰি আমি মই গুচি গৈছিলোঁ ফল বেক কৰিবলৈ তো ইয়াতে তাৰ এনিমি এজনে দেখা পালে তো ইয়াতো মোক ডেমেজ দিলে দেখা পাইছে অনলি 30 HP বাকী আছে তো তাৰপিছত সোমাই আহিল সিহঁতে ৰাজ কৰিবলৈ ইয়াত এটা নক আৰু এজন লগৰজনে ইয়াত ভালেখিনি ডেমেজ খালে তো ডেমেজ খোৱাৰ পিছত সি ৰাজ কৰিবলৈ নহা হ'ল সেই দেখি মই ফাৰ্ষ্ট এড কিটটো মাৰি ল'লোঁ তাৰ অলপ পিছত বেণ্ডেজ লৈছিল তো বেণ্ডেজ লওঁতে মই চাউণ্ডটো শুনা পালোঁ তো বেণ্ডেজৰ চাউণ্ড শুনা পাই বাকীখিনি চাওক ইয়াত এই দুটাই আছিল এনিমি তো এই দুটা এনিমি শেষ কৰি তো ইয়াৰ পৰা গাড়ী লৈ আমি ৰাওনা হ'ম তো ইয়াৰ পিছতে আমি আগতে গৈ থাকোঁতে ৱেৰ হাউচৰ পৰা চাউণ্ড আহিল তো ৱেৰ হাউচৰ ওচৰত গাড়ীটো ৰখালোঁ ৰখাই লেফ্ট ছাইডৰ পৰা চাউণ্ডটো আহিছিল তো লেফ্ট ছাইডৰ পৰা চাবলৈ গ'লোঁ কিন্তু তাক নেদেখিলোঁ সি চাগে চুচৰি আগতে গ'লগৈ তো ৰাইট ছাইডৰ পৰা দেখিলোঁ এটা তো এইফালৰ পৰা মূৰটো উলিয়াই দৌৰি আছিল তো তাৰপিছত নাগ দেৱতা হৈ বাগৰিছিল তো নাগ দেৱতা হওঁতে দেখা পালোঁ তো নাগ দেৱতাও মাৰিছিল খুঁটটো কিন্তু খুঁটটো অলপহে লাগিল অকণমান বাচি থাকিল মোৰ নহ'লেতো শেষেই আছিল ময়ো তো ইয়াৰ পিছতে কিলটো চিকিউৰ কৰিম বুলি বম দিছিলোঁ তাত তো কিলটো চিকিউৰ নহ'ল তো কিলটো বেলেগে লৈ ল'লে তাৰপিছতে আমাৰ আকৌ জোন আৰম্ভ হ'ল জোনটো আগত পৰিল তো জোন গাড়ী লৈ ওলাই গ'লোঁ তো ডাইৰেক্ট চেকেটাত গ'লোঁ তো জোনৰ মাজত ছাইডত হয় তো চেকেটাত গ'লোঁ তো চেকেটাত গৈ অলপমান ৰখোঁতেই চাওক বাকীখিনি কেনেকৈ চাই আছে বেছ তো আকৌ এটা আছিল এইটো নাগ দেৱতাই হয় লাষ্ট সময়ততো আপোনালোকে জানেই কেনেকৈ সাপবিলাক থাকে তো এইটো বম দিছিল তো ওলাই আহিলোঁ তাৰপিছত চাওক কেনেকৈ শুই আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টি তো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই জয় অসম